এই 12টা বজাত এটা হাতী আহি আমাৰ এই চৰকাৰী আৱাসটো মই পাইছিলোঁ ভাঙি আছে। আমি ভাবিছোঁ গৰুই কিবা খুন্দাই আছে, আমি এটা বেলেগ ৰুমত আছিলোঁ। তাৰপিছত শব্দটো ডাঙৰ ডাঙৰ হৈ থকাত আমি উঠি আহিলোঁ চটলকলৈকে। চটলত আহি দেখা পাওঁ যে একদম শব্দ ডাঙৰ। তেতিয়া আমি ভাবি লৈছোঁ হাতী, ল'ৰা ছোৱালী দুটা আৰু মই এনেকৈ চাৰিটাই আমি চোতালৰ পৰা বাজনা চাজনা কোবাই দিলোঁ, হাতীটো নাযায়। পূৰা ভাঙি পেলাইছে ঘৰটো, মানে আধা ঘণ্টাৰ বেছি আছে। তাৰপিছত আমি আহিবা নোৱাৰোঁ বাটকলৈকে ওলাই আহিলি যেন ধৰি লৈ খেদছিও একবাৰ। তাৰপিছত চচা লৈছিল আমাক, তাৰ পৰাই ৰাইজৰ মানুহ বাৰী দি খবৰ দিলোঁ। খবৰ দিওঁতে ৰাইজৰ মানুহ আহি অলপ হাই হাল্লা কৰোঁতে আস্তে আস্তে এই এনেকৈ নামি গৈছে। ঠাইখিনি কি বুলি কয়? বৰিকাডাঙা গাঁও। প্ৰায়ে আহে। এই চৰকাৰৰ এটা অনুৰোধ জনাওঁ যাতে এইটো চৰকাৰী আৱাস, মই কিবাকৈ আৰু হাতৰো হাত দূৰ কৰি ঘৰটো বনাইছোঁ, এইটো আৰু ছাৰসকলে যাতে মোক অলপ মুখ দাঙি চায়। বন বিভাগে কোনো ব্যৱস্থা নলয়? বন বিভাগে এতিয়ালৈকে আমাৰ অহা নাই খবৰ ল'ব। এতিয়া আজি যোৱা ৰাতি আমাৰ এই বাসগৃহটো, চৰকাৰী বাসগৃহটো 12টা বজাত হাতী গহাই আহি ভাঙি টচ নচ কৰিছে। আমি ঘৰত শব্দ পাইছোঁ, শব্দ পাই পেলাই উঠি আহিব পৰা নাই, ঘৰৰ ভিতৰতে বাজনা পাইছোঁ। তাৰে পিছত আৰু বেছি যেতিয়া অসহ্য লাগছি, অভাৰ শব্দ কৰি আছে, গোটাই বাগৰে দিব বুলি আমি ঘৰৰ 4টা পৰিয়াল, বাবা মুনু আৰু দেউতাক গোটাকেইটা আমি উঠি আহিছোঁ। উঠি আহি বাজনা মাৰিছোঁ, নাই নাযায় নাযায়। তাৰপিছত গাঁৱৰ মানুহক ফোন কৰিছোঁ, ফোন কৰি পেলাই ৰাস্তা দি হাল্লা কৰিব পাৰিছোঁ। ৰাস্তা দি হাল্লা কৰিছে, হাল্লা কৰাৰ পিছত আৰু ল'ৰা ছোৱালী দুটাক পিছা কৰিছে, তাৰমানে খেদি গৈছে পিছফালে। হাতী খেদি গৈছে চোতালৰ দিকে যাওঁতে মুনুৱে টচে টচে চোতালতে পৰছে। তাৰপিছত মই টানি লৈ গৈছোঁ, পৰাৰ পিছত টানি লৈ যোৱাৰ পিছত গাঁৱৰ মানুহ যেতিয়া হাল্লা কৰিলাক, হাতীটো পিছফালে দি গুচি গৈছে। সেয়ে বিশ্বজিৎ দৈমাৰী ছাৰক অনুৰোধ কৰোঁ যাতে এই চৰকাৰী বাসগৃহটো বনাই দিয়ে, নহ'লে আমাৰ থকাৰে অৱস্থা নাই। 70,000 টকা সুতত লৈছে, সুতত লৈ পেলাই এইটোৱে ঘৰ 70,000 টকা সুতত লৈ পেলাই চৰকাৰৰ পইচা দি আমাৰ নাই। 70,000 টকা সুতত লৈছোঁ, সুতত লৈ পেলাই ঘৰটো প্লাষ্টাৰ কৰিছোঁ, তথাপিতো ক্লিয়াৰ হয় নাই। খিৰিকি চিৰিকি বনাই সেই ঘৰটোৱে যোৱা ৰাতি আৰু হাতী গৈ আহি ভাঙি থৈ গ'ল। সেয়ে এটাই হাতী আছে, বিৰাট ডাঙৰ একদম। সেয়ে বিশ্বজিৎ ছাৰক অনুৰোধ কৰোঁ যাতে এই চৰকাৰী ঘৰটো অতি সোনকালে বনাই দিয়ে, বাৰিষা আমি যাতে থাকিব পাৰোঁ। হিমন্ত বিশ্ব ছাৰকো হেৰি কৰিছোঁ। আৰু বতৰ সভাপতি হয়, বিজেপিৰ কাৰণে কাম কৰি আছে। সেই বিজেপি চৰকাৰে যাতে অতি সোনকালে এই ঘৰটো বনাই দিয়ে, তাকে অনুৰোধ কৰিছোঁ। আৰু আমাৰ আগৰ ব্যক্তিসকলে ক'লাকে, গতিকে ময়ো অলপ কওঁ, এনেকৈ ফেঞ্চিং এটা দিছে, কিন্তু ফেঞ্চিংখন আমি হাতেদি লাৰি চাওঁ, একোৱেই নাই। গতিকে মানুহে যেনে একো কৰা নাই, হাতীক আৰু কি কৰিব? এনে দেখা নাই ফেঞ্চিংটো দিছিলোঁ নহ'বনে? একো কাম দিয়া নাই, কাকো কাম দিয়া নাই। আৰু পৰহি আমাৰ তাকে আপোনাৰ ৰেঞ্জন গেছি আহিলে কৈছে যে হেৰি কৰক, আপোনালোকে জংঘলটো কাটক, আমি আজি লাইন দিম। গতিকে আমাক জংঘল কাটিব কমিটিক কিয় দিব লাগে? তোমালোকে চাকৰিত দৰমহা খাই আছ আৰু আমি জংঘল কাটিব লাগে। তাৰপিছত আমি জংঘলটো কাটি দিলোঁ। কাটি দিওঁতে এতিয়া পৰহিনা দিয়া বুলি কৈছে। সেই হাতী দিলে ক'ত? হাতীটো সোমাই ঘৰ ৰুম পৰহিনা ভাঙিছে 4টা, আজি ভাঙি থাকে 2। গতিকে এনেকুৱা আজি 3 বছৰ ধৰি উৎপাত আমাৰ দিনটো ৰাতি সদায়। এতিয়া ৰাতি হ'লে আমি আৰু ৰখি থাকোঁ, দিনটো হ'লে আমি তাৰমানে কাম বন কৰিব নোৱাৰোঁ। এতিয়া আমি কি খাম, কি লওঁ? চৰকাৰটো আমাক কৰিব নোৱাৰি অঞ্চলত। খেতিটো একোৱেই নাই। তামোল চামোল আপুনি আমাৰ অলপ আগত গ'লে দেখা পাব, তামোল যেনেকুৱা লাগবাৰ হৈছে, যি তামোল ভাঙছি, কলত থোক, আগতে কলত থোকত আপোনাৰ 400-500 টকা পাব। সেইখন কল আপোনাৰ খাই নোহোৱা কৰি দিছে। বন বিভাগে কোনো ব্যৱস্থা নাই, বন্ধুকো ফোন কৰিলে সিহঁতে যাই থাকোঁ বুলি কৈ নাহে, আমি দেখা নাই। কেতিয়াবা গেলিও সেই 4টা বোমা মাৰি পেলাই গুচি আহে। আমাৰ পাব্লিকক ক'ৰবাত 2টা বোমা দিলাক, দি গুচি আহে। কিন্তু সিহঁতক কৈ থাকক, আপোনালোকে পিছত থাকক, আমি আগত যাম বুলি কওঁ। কিন্তু আপোনালোকে আমাৰ নতুনকৈ হৈছে, কি ক'ব? সেইটো কি ক'ম? চৰকাৰৰ আমি ইনাম আজি 2 মাহ ধৰি চৰকাৰৰ মৰি গ'লোঁ। আমি বিজেপি চৰকাৰ আহিব বুলি, বিজেপি চৰকাৰে ভাল কাম কৰিব বুলি। গতিকে আমি বহুত যুদ্ধ কৰি আমি বিজেপি চৰকাৰ জয় কৰিলোঁ। আশা থাকিল। গতিকে তেখেতসকলে আমাৰ এই হেৰি জাগাৰ হাতী হেৰি কৰি আমাক আৰু খবৰ লৈছে নে নাই আপোনালোকৰ? MLA বিধায়ক বৰ্তমান অহা নাই।